হেল্ল' ভিউৱাৰ্ছ, অন্য এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ মাজত বহুত ভাল আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল আছামিজ ফান। ভিউৱাৰ্ছ, আপোনালোক সকলোকে নতুন বৰ্ষৰ লগতে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইবাৰতো বিহু কৰোণাই চব শেষ কৰি দিলে, চব পানী বন্ধ কৰি দিলে। বাৰু যি কি নহওক, হুঁচৰি দল এটা আহিছে আমাৰ ঘৰত, অলপ চাই আহোঁ। লগতে একেবাৰে ওলাই যাওঁ বাহিৰলৈ, চেণ্টাৰ যাম, কিবা কিবি বজাৰ চজাৰ কৰিব আছে। চেণ্টাৰ যাম, চেণ্টাৰৰ পৰা ঘৰত আহিম। চ' চাই থাকক ভিডিঅ'টো। আমাৰ ইয়াত বিহু কেনেকুৱা ধৰণৰ হৈছে দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব। আৰু যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইবটো কৰি দিব যদি ভাল লাগে দেই। আকৌ নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। চাই থাকক ভিডিঅ'টো, শেষলৈকে চাব। হেল্ল' ভিউৱাৰ্ছ, আপোনালোক সকলোকে পুনৰবাৰ অসমীয়া নতুন বৰ্ষৰ লগতে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিহুটো আৰু শেষেই হৈ গ'ল এবাৰ, উপায়টো নাই। জীয়াই থাকিলে বিহু আকৌ পাম। বিহু বুলি চাগে বহুতে বহুত প্লেন কৰি থৈছিলে, কিন্তু প্লেনত পানী পৰি গ'ল। অসমীয়া কথা এটা আছে নহয়, কি কয়, ভলুকা বাঁহে কয় ওপৰলৈ গৈ গৈ আকাশ ফুটাই দিম। তাৰপৰা ধোঁৱা কাউৰীয়ে কয় আগতে পঢ়ি, ধোঁৱা কাউৰী আগত পৰি বাঁহৰ আগটো মুকুটাই দিয়ে।
কি কয় তেনেকৈ ভালকৈ ক'ব জনা নাই মই। ইয়াৰ পৰা এটা ডাকৰ অৱস্থা নাছিল, সেইটোৰ নিচিনাই হৈছে মানে কথাটো এতিয়া। ভলুকা বাঁহডাল মানে প্লেনবিলাক ধুনীয়াকৈ বনাই থোৱা হৈছিলে, কিন্তু কৰোণাই চব শেষ কৰি দিলে। আমাৰ এই ৰাস্তাবিলাক দেখছে আৰু কেনেকুৱা, এনেকুৱা ৰাস্তাত আৰু কি ভিডিঅ'টো চাগে অলপ লৰিছে, বেয়া চেয়া নাপাব আৰু ৰাস্তাই এনেকুৱা। বিহু বুলি আপোনালোকে ক'ত ক'ত কি কৰি আছে এতিয়া? ছোৱালীবিলাকেতো আৰু চাদৰ মেখেলা পিন্ধি টিকটক বনাই আছে, কিন্তু মই এটা কথা বুজি নাপাওঁ, কিছুমান একাংশ ছোৱালীয়ে চাদৰ মেখেলাযোৰ পিন্ধিবলৈ বেয়া পায়, কিন্তু বিহু আহিলে বা কিবা ফটো চটো ভিডিঅ' চিডিঅ' শ্বুট কৰিবলগীয়া হ'লে কিন্তু ধুনীয়াকৈ চাদৰ মেখেলাযোৰ পিন্ধে। মানে কি, মানে তেওঁলোকে বুজি পায় যে চাদৰ মেখেলাযোৰ অসমীয়াৰ সন্মান, কিন্তু তেওঁলোকে পিন্ধিবলৈ বেয়া পায়, মানে আউটডেটেড বুলি ভাবে। কিন্তু মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে মানে চাদৰ মেখেলাযোৰ পিন্ধে, কিন্তু সেইটো হ'ব নালাগে। ইমান দূৰ আহিলোঁ, এটা হুঁচৰি দলো দেখিবলৈ নাপালোঁ, মানে কি যে হৈ গ'ল, ক্যা হো গয়া। এই হেন বিহুটিও কঙাল কৰিলে কোনে। কি আছিলে গানটো? পাহৰি গ'ল নহয়। কি আছিল? লগাই দে। সেয়া আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ আমাৰ সকলোৰে মৰমৰ কোন কেনেকৈ কাটো। কেনেকৈ কাটো লগাই থৈ কেনেকৈ মাতো নাচনি, কেনেকৈ মাতো ককাই, বিহু নহয় বৰ বিহ। ধন্যবাদ ভিউৱাৰ্ছ, আপোনালোকে ভিডিঅ'টো চাই আহি এইখিনি পালেহি, কাৰণ এইখিনি পোৱাটো বহুত টান কাম, মানে বহুতে নাপায়হিয়ে আহি ইয়াত, আধা বাটৰ পৰাই ঘূৰি গুচি যায়, মানে ভিডিঅ'টো আধা চাই ঘূৰি গুচি যায়। কিন্তু আপুনি ধৈৰ্য ধৰি ভিডিঅ'টো চাই এইখিনি পালেহি, ভিডিঅ'টো ভাল হ'লেও বেয়া হ'লেও আপুনি এইখিনি পালেহি চাই, তাৰ কাৰণে আপোনাক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি বেলেগতকৈ কেইদিনমান বেছি জীয়াই থাকক, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে, ইমানখিনি যদি পালেহি, ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো কমেণ্ট কৰি জনাই দিয়ক। ধন্যবাদ। আৰু শেষত পুনৰবাৰ আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছাৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো ঘৰতে থাকক, কুশলে থাকক। আশা কৰোঁ অসমৰ বাবে, ভাৰতবৰ্ষৰ বাবে, গোটেই পৃথিৱীৰ বাবে সেই আগৰ দিনবিলাক ঘূৰি আহক আৰু সকলো ঠিক হৈ যাওক। ধন্যবাদ।